নমস্কাৰ। আমাৰ জীৱনত আমাৰ লগ সংগ বা আমি যাৰ লগত থাকোঁ বা আমাৰ বন্ধু বা ফ্ৰেণ্ড চাৰ্কেল বা যিয়ে নহওক, মানে আমি যাৰ লগত সদায় থাকোঁ বা চলি ফুৰি থাকোঁ, সেই মানুহখিনি যে আমাৰ জীৱনত যে প্ৰভাৱ পেলায়, এই কথাটো আপুনি বাৰু মানেনে? হয়, এই কথাটো আপুনি মানিবলৈ বাধ্য হ'ব লাগিব। কাৰণ আমি স্কুলত থাকোঁতে এটা কথা কোৱা শুনিছিলোঁ যে তেতিয়া আমাক প্ৰায় এটা কথা কৈছিল যে মানুহ সদায় ভাল মানুহৰ লগত থাকিব লাগে। যদি আমি চোৰৰ লগত থাকিম তেন্তে আমিও হেনো চোৰ হ'ম, বা আমি যদি ভাল মানুহৰ লগত থাকোঁ আমিও ভাল হ'ম। এতিয়া এনেকৈ কোৱা শুনিছিলোঁ। আৰু বস্তুবোৰ মানে কি লাহে লাহে যেতিয়া জীৱনত আগবাঢ়িলোঁ তেতিয়া বস্তুবিলাক আমি দেখিবলৈ পালোঁ আৰু মানে শিকিবলৈ পালোঁ যে বস্তুবোৰ হয়, একচুৱেলি বস্তুটো হয়। কাৰণ আমি জীৱনত যাৰ লগতে থাকোঁ, আমাৰ ফ্ৰেণ্ড চাৰ্কেলটো যেনেকুৱা হয়, অৰ্থাৎ আমি থকা খোৱা বা আমাৰ পৰিৱেশ যেনেকুৱা হয়, আমাৰ স্বভাৱ চৰিত্ৰও যেনেকুৱা হয়। এটা সৰু কাহিনী ইয়াত মই ক'বলৈ বিচাৰিম। এবাৰ কি হ'ল, ঈগলৰ কণী, ঈগল চৰাই ডিম, মানে ঈগল চৰাইজনীয়ে বাঁহত আছিলে। তাৰপিছত সেই কণীকেইটা কিবা কাৰণত বাগৰি আহি মুৰ্গীৰ পোৱালিৰ কণীৰ লগত মিলিত হৈ থাকিল। তাৰপৰা কণী ফুটি পোৱালি ওলাল, মুৰ্গী পোৱালি হ'ল, আৰু সেই ঈগলৰ পোৱালিটোও মুৰ্গীৰ পোৱালিৰ লগতে থাকিবলৈ ল'লে। আৰু যিহেতু সি মুৰ্গীৰ পোৱালিৰ লগতে জন্ম হৈছে, সেই মুৰ্গী পোৱালিয়ে যি কৰে সেয়াকে কৰে। মাটি খুচৰি খায়। এটা ঈগলৰ বিষয়েতো চবেই জানে যে ঈগল এনেকুৱা এটা পক্ষী যি নিজৰ লাইফক চেলেঞ্জ কৰে। যেতিয়া বৰষুণ দিয়ে, ঈগল এনেকুৱা চৰাই, যেতিয়া বৰষুণ দিয়ে চব পশু পক্ষী নিজৰ বাঁহৰ ভিতৰত সোমায়, কিন্তু ঈগল এনেকুৱা পক্ষী যি বৰষুণক চেলেঞ্জ কৰি মেঘৰ ওপৰত উৰে। গতিকে তেনেকুৱা এটা পক্ষীৰ যেতিয়া পোৱালি, তেন্তে কিমান এটা চেলেঞ্জিং হ'ব লাগিছিল। কিন্তু সি কি হ'ল, সংগদোষ। অৰ্থাৎ সি মুৰ্গীৰ লগত থাকি তাৰ স্বভাৱ চৰিত্ৰ মুৰ্গীৰ নিচিনা হ'বলৈ ল'লে, মাটি খুটি খাবলৈ ল'লে, মাটি খুচৰে, মুৰ্গী পোৱালিৰ লগতে জাম কৰি থাকে। এদিন সেই ঈগল পোৱালিটোৱে এটা ঈগল ওপৰত উৰি থকা দেখিলে, আৰু সি তেতিয়া মুৰ্গী পোৱালিটোক সুধিলে যে এইটো কি হয়। তেতিয়া ক'লে যে এইটো চৰাইৰ ৰজা হয়, এইটো ৰজা ঈগল। তেনেস্থলত ক'লে যে কিয় সি ইমান ওপৰত উৰিছে। তেতিয়া তাক তাৰ লগৰবিলাকে ক'লে, মুৰ্গীৰ পোৱালিবিলাকে তাক ক'লে যে সি ঈগল হয়, সি চেলেঞ্জিং হয়, সেইকাৰণে সি উৰিব পাৰিছে, কিন্তু তই নোৱাৰ, কাৰণ তই মুৰ্গীৰ পোৱালি হয়, তই সেইকাৰণে উৰিব নোৱাৰিব। অৰ্থাৎ আমাৰ জীৱনতো এনেকুৱা বহুত মানুহ আমি পাওঁ যে কিবা এটা কাম কৰিবলৈ ওলাব, তই নোৱাৰিবিতো আগত। আপোনাক যে কোনোবাই যে কেতিয়াবা যে কয়, আপুনি ধৰি লওক কিবা এটা ইণ্ডাষ্ট্ৰি খুলিব বিচাৰিছে বা কিবা এটা কৰিবলৈ বিচাৰিছে, আপুনি সদায় সেই মানুহৰ লগত কথা পাতক, সদায় ৰাইট মানুহৰ লগত কথা পাতিব। আপুনি আপোনাৰ লোকেলিটি বা আপোনাৰ এৰিয়াত বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলত আপুনি সেই মানুহটো জানে যে যাৰ ওচৰত গৈ পেলাই কথাটো ক'লে কোনোবাই দুটা ঢকা মাৰি আপোনাক ক'ব বেষ্ট, তই পাৰিবি, তাৰ লগতহে কথা পাতক। আপুনি সেই মানুহটোৰ লগত কেতিয়াও কথা নাপাতিব যোনে ক'ব নাই এইটো নহ'ব দেই, এইটো কৰিলে লছ হ'ব। কাৰণ কোনোবা এটা মানুহে যেতিয়া আপোনাক কয় যে এইটো তই নোৱাৰিবি, একচুৱেলি আঙুলিটো আপোনাৰ ফালে নহয়, আঙুলিটো তাৰ নিজৰ ফালে, যে মই নোৱাৰিলোঁ সেইকাৰণে তয়ো নোৱাৰিবি। মানসিকতা সেইটো মানুহৰ একচুৱেলি মানসিকতা এইটো। যদি কোনোবা এটা মানুহে যদি আপোনাক মানা কৰে, সিটো কিবা এটা এক্সপিৰিয়েঞ্চৰ বেচিছততো ক'ব ন। আপুনি ক'লে মই দোকান এখন খুলিম, চলিব নাই, তো সি কিবা এটাতো নলেজৰ বেচিছত ক'ব ন যে এই দোকানটো নচলিব। কি বেচিছত ক'লে? সিটো কোনো দোকান দিয়া নাই, ধৰক দোকান দিবও পাৰে, কিন্তু কোনেও ধৰক দোকান দিয়া নাই। দোকান নিদিয়া মানুহ এটাক আপুনি ক'লে যে মই দোকান এখন দিব বিচাৰোঁ, চলিব নচলে, সি ফটককৈ কৈ দিব যে নচলে। মেক্সিমামটো নচলে বুলিয়েই কয়। তো সি কি বেচিছত ক'লে? সি এইটোৱে বেচিছত ক'লে যে মই ভাবিছিলোঁ বা মই চেষ্টা কৰিব বিচাৰিছিলোঁ। আঙুলিটো আপোনাৰ ফালে নহয়, তাৰ নিজৰ ফালে আহে। তই নোৱাৰিবিতো প্ৰথম তাৰ নিজৰ ফালে আহে, যে মই নোৱাৰিলোঁ সেইকাৰণে তই নোৱাৰিবি, কিন্তু মনৰ পৰা সেইটো নোলায়, মনৰ পৰা কথা এইটো ওলায় যে তই নোৱাৰিবি। গতিকে সেই মানুহৰ লগত ডিছকাছ কৰিব নালাগে। সদায় যোন ৱাৰ্ম আপ আছে, যোনে আপোনাৰ অলপ ডিজায়াৰ মানে ভাল দুটা কথা কৈ হেৰি কৰে, বেছিকৈ ফুলোৱা মানুহৰ ওচৰতো বেয়া আকৌ। আপোনাক যদি ক'ব অমুক তমুক কিবা কিবি, সেই মানুহে আকৌ আপোনাক লুটি খাব। তো সেই মানুহৰ পৰাও সাৱধান। কিন্তু নিগেটিভ মানুহৰ পৰা সাৱধান হৈ থকাটো নিজৰ কাৰণে ভাল। কাৰণ ইমান কম্পিটিশ্যনৰ দুনিয়াত যদি আপুনি কম্পিটিশ্যন কৰিব নোৱাৰে, তেন্তে কোনো কাম নাই। গতিকে সংগ মানে চুজ কৰোঁতে সদায় সাৱধান। সেইটো এটা মানে জীৱনৰ ডাঙৰ কথা। কাৰণ যদিহে আপুনি সংগ চুজ কৰাত বা আপোনাৰ চাৰ্কেলটো আপুনি চুজ কৰোঁতে যদি আপুনি ভুল চাৰ্কেল চুজ কৰে, তেন্তে সিয়ে কিন্তু আপোনাক কিন্তু বহুত বিপদত পেলাব পাৰে। গতিকে জীৱনটো এনেকুৱাই, কাৰণ আমাক মানুহ লাগিবই। আমি মানুহ হয়, আমি ছ'চিয়েল জীৱ হয়, আমি সামাজিক জীৱ হয়, আমাক মানুহ লাগিবই। কিন্তু সেয়ে যদিহে আপুনি এজন ভাল মানুহৰ লগত, এজন মানে মটিভেটেড বা ডিজায়াৰেবল মানুহৰ লগত থাকে, তেন্তে সেই মানুহজনৰ যিবোৰ কথা বতৰা, তাৰ এক্সপিৰিয়েঞ্চবিলাক আপুনি পাব। সেই মানুহটোৱে জীৱনত কেনেকৈ আগবাঢ়ি গ'ল, আপুনিও তেনেকৈ আগবাঢ়ি যাব পাৰিব। কিন্তু এটা মানে নিগেটিভ চিন্তাধাৰা, লৱেষ্ট চিন্তাধাৰা মানুহৰ লগত থাকিলে, সেই মানুহটোৰ লগত কিন্তু সি যেনেকৈ ডুবিল, সি আপোনাকো ডুবাই মাৰিব। মনৰ ভাৱ শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ। থেংক ইউ।